লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ আন এক বৃহৎ সাফল্য। লক্ষীপুৰত পুনৰ জব্দ হৈ দুখনকৈ কাঠভৰ্তি গাড়ী। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত এটি সজাতি দলে গোপন সূত্ৰৰ পম খেদি ৰংচাই আৰু গাইবান্ধাত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ কাঠভৰ্তি গাড়ী। মেঘালয়ৰ পৰা লক্ষীপুৰৰ বিভিন্ন অঞ্চলত চোৰাং কাঠ সৰবৰাহত পুনৰ নামি পৰিছে একাংশ বনদস্যুৱে। আজি নিশাৰ ভাগত লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি চলা অভিযানত লক্ষীপুৰৰ ৰংচাইৰ পৰা কাঠভৰ্তি AS01R5885 নম্বৰৰ টাটা DI জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে তাৰ ঠিক 1 ঘণ্টাৰ পিছতে আন এক অভিযানত গাইবান্ধাৰ পৰা কাঠৰ কুণ্ডা ভৰ্তি WB73D5939 নম্বৰৰ বলেৰো পিকআপখন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই কাঠখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় 2 লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট আৰু নিউজ। আবেলি পাই অভিযান চলাই আছোঁ এইকেইদিন গোটেইকেইদিন। আজি এটাতো ৰং চাইড অভিযান চলাই এটা গাড়ী জব্দ কৰিছোঁ আৰু এটা মেঘালয়ৰ পৰা আহি থকা গাইবান্ধা, মেঘালয়ৰ ফালৰ পৰা গাইবান্ধালৈ আহি আছিলে, সেইটো গাড়ী আমি জব্দ কৰি কাৰ্যালয়লৈ লৈ আহোঁ। এতিয়া সকলো বন মাফিয়াখিনি দেখিছোঁ অলপ তাহাঁতি নতুন নতুন কৌশল সলাইছে, সেইকাৰণে আমিও তাহাঁতৰ পিছ এৰি দিয়া নাই। দিন ৰাতি একাকাৰ কৰি আমিও তাহাঁতৰ পিছত পূৰা লাগি গৈছোঁ। আজি অথনিখনত 80-90 হাজাৰ টকা হ'ব, তবে এতিয়াখনতো 80-90 ভিতৰতে হ'ব। আজিখন পমা আৰু অলপ চেগুন দেখিছোঁ। মেঘালয়ৰ পৰা অহা, আমাৰ ইয়াততো কাঠ কাটিব নোৱাৰি, মেঘালয়ৰ পৰা অহা, মেঘালয়ৰ পৰা আনি আছিলে, সেইখিনি কাঠ জব্দ কৰিছোঁ। বহুত কৰিছোঁতো, সদায় এইকেইদিন দৈনিক কৰিয়ে থোৱা হৈছে। ঠিক আছে। লক্ষীপুৰৰ বাবলু হোটেল আপোনাৰ সন্মুখলৈ সুস্বাদু বহু ব্যঞ্জনেৰে থলুৱা ভাতৰ থালি পৰিৱেশনৰ বাবে সদায় সাজু বাবলু হোটেল। কেৱল ভাতেই নহয়, জন্মদিনৰ কেক, মিঠাই, অন্য বেকাৰী সামগ্ৰীৰ বাবেও বাবলু হোটেললৈ আহক আৰু পাওক এক অনন্য সোৱাদ। লক্ষীপুৰৰ আইৰণ ব্ৰিজৰ কাষতেই আছে বাবলু হোটেল। আজৰি সময়ত পৰিয়ালৰ সৈতে যাওক আৰু এসাঁজ তৃপ্তিৰে খাওক। আপোনালোকৰ যিকোনো অৰ্ডাৰৰ বাবে 9954646212 এই নম্বৰত যোগাযোগ কৰক।